মই ঘোৰা আৰু মই সেই ঘোৰাটোতে উঠি উঠি খাওঁ মই বৰ্তমান চুৰ হয় আপুনি যাবলৈ নিদিলে নগাই গোটেই আহো বুলি নকবা ঐ আমি তই দেখিলে গুড মৰ্নিং আজি আমি ক'ত গৈ আছো আপোনালোকে চাই থাকিব মোৰ মা এইফালে ভাইটি এইফালে আমাৰ পাপা আঙ্কল ড্ৰাইভাৰ Hey guys, good morning and welcome back to my YouTube channel Apurba's Life. So guys, আজি আমি শিৱসাগৰ গৈ আছো। শিৱসাগৰ ৰংঘৰ হেপি লগত যাম। হেপি তাই গাড়ী লৈ কিনে আহি আছে আৰু খুৰা খুৰীহঁতো আহিছে মানে সিহঁতে আহি আছে বাইপাছ ফালে মই বাইপাছ তিনিআলি এতিয়া ৰখি থাকিম মানে এতিয়া হৈছে হে কোনোবা কি কৰি আছিলো মানে এই জাগা এনেই আমাৰ মিছিং হাই গাইস আমি গৈ আছো এতিয়া কৰবালৈ বাইপাছ ফালে গৈ আছে বহুত নাজানো ক'ৰ পালো এইটো নাজানো বিমানী নহবা গৈ তোৰে নৰবা না 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 ও ইসান তুমি হবা পৰি মই নহম ঘোৰা আৰু মই সেই ঘোৰাটোতে উঠি উঠি খাওঁ ধুনীয়া ছোৱালী মই কি বস্তুটো ক আমাৰ মিটিঙে ধুনীয়া হয় নাই মই ধুনীয়া কোনে ধুনীয়া হয় ক'ব লাষ্ট কৈছে আমাৰ মিচিঙে এফালে মৰমতে মিচিং বুলি মাতো আৱাজ চকুকেইটা খুব মাৰি থাকে ন সেইকাৰণে কি কথা কৈছা তুমি চাবনে গাই কুকু মাৰি দিব না নকলো এইটো আমাৰ ভাইটি তো গাইজ আমি মহান টাউন পাই গ'লো সেই মহান টাউনত এতিয়া কমলা ল'বলৈ আহিছোঁ এতিয়া আমি চিপছ খাইছোঁ কমলা খাইছোঁ তাৰপিছত আমাৰ এখন শ্বৰ্ট ফিল্ম এখন আহিব সোনকালে মানে এডিটিং কৰি আছোঁ মানে এনিশা বুলি আছে মই বৰ্তমান চুৰ হয় এখন চাব পুৰা টুইষ্ট আছে সেইখন ফিল্মত পুৰা টুইষ্ট আছে মানে আপোনালোকে চাই কিনে মজা পাব আপোনালোকে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব কমেণ্ট শ্বেয়াৰটো কৰিবই লাইক কমেণ্ট শ্বেয়াৰ কৰিলেতো আমাৰ ভৱিষ্যতৰ কি হয় ভৱিষ্যতৰ কি হয় বোলে বোলে লাগতো গাইজ আমি ইয়াত কিবা এটা খাবলৈ এতিয়া ৰখিলোঁ আমি এতিয়া খাই আছোঁ ধাবাত পাপা আহে দাদা অপু বহি আছে পুৰা খাই আছে মানে গাহৰি মাংসৰ লগত খাম এতিয়া ভাত পাই গ'লোহি ৰংঘৰ দেখাই দিয়ক তাৰ মনত থাকিল যে কোৱা আকৌ কি বুলি ক'ম ইমান চিঞৰিছিল আমি ৰংঘৰ পাই গ'লোহি এতিয়া মিচিঙে নামিব এতিয়া আমি নামিব লৈছোঁ বলক বলক এইবোৰ আমাৰ বৰষুণ দি আছে পুৰা বৰষুণ চিপকৈ বৰষুণ দি আছে টিকেট কাটি লওঁ আমি টিকেট কাটিবলৈ গৈ টিকেট কাটি লওঁ এতিয়া বৰ্তমান কেইজন আছে আমি 7জন আছোঁ নেকি 7জন আগত মা আৰু চুনামি গৈ আছে আমি পাছফালে 3টা হিৰো হাই হেল্ল' গাইজ আমি এতিয়া ৰংঘৰ ভিতৰত সোমাম এতিয়া আপোনালোকে চাই থাকক তাৰপাছত কি হ'ব আমি তাৰপিছত ফটোশ্বুট কৰিম তাত ফটোশ্বুট কৰিম এবাৰ ওপৰৰ পৰা আহি লওঁগৈ প্ৰথমতে উঠি লওঁ ৰংঘৰটোত আমি ডাইৰেক্ট ওপৰত উঠি লওঁ এবাৰ ওপৰত উঠি পিনি তললৈ আহিম তো ফাইনেলি উঠি আহিছোঁ ওপৰলৈ খাতাৰনাক চিৰি ওপৰলৈ উঠি আহিছোঁ ফাইনেলি খাতাৰনাক চিৰি এইবোৰ ৰজাদিনীয়া চিৰি নাই নাই আমি অসমীয়া বিহু লাগিছে চ' ফাইনেলি ৰংঘৰ ভিতৰ
আকৌ ফটোশ্বুট কৰি আছে এয়া খুৰী একদম বহি ল'লে ফটোশ্বুট কৰিলোঁ কেইখনমান তো আপোনালোকে চাব ইনষ্টাত ভালকৈ মাৰি দিছে পুৰা মজা মজাকৈ মোকহে কোনো ভালকৈ মাৰি নিদিলোঁ হেল্ল' গাইজ আমি বৰ্তমান আহি থাকোঁতে এতিয়া এনেকৈ বিহু দেখিছোঁ আপোনালোকে ইয়াতে চাব আৰু নামিবলৈ মন গাইজ আমি এতিয়া গৈ আছোঁ হাস্তি দি থোৱা জয়মতীৰ নিচিনা লাগিছে আপুনি যাবলৈ নিদিলে নগাই গোটেই ৰাস্তাটো উঠনা কৈ থাকিব মনে মনে শুবলৈ নিদিলে গাইজ চবতছে দুখৰ বাতৰি হ'ল সেইটো আৰু আমাৰ এই মিচিঙৰ লগত কোনো নাযাব দেই বহুত কষ্ট মানে একদম শুবলৈ নিদিয়ে শুবলৈহে অহা মানে তোমালোকে ৰাস্তা আহি গ'ল ডিষ্টাৰ্ব কৰিবলৈ এটাহে আকৌ চকু ইয়াক কি কজিত লাগে নাজানো মানে আমাৰ আকৌ এজনীয়ে গামা চিলাব নাজানে আছে গান গাব নাজানে তোমাৰ নাম তুমি হলা তিনিচুকীয়াৰ ছোৱালী জানিব লাগিব ঘৰৰ কাম তেতিয়া হবা আমাৰ ঘৰৰ বোৱাৰী হয় নাই বোৱাৰী হ'ব লাগিব পাহাৰৰে নিজৰা সেই নিজৰাটো পাতি থৈছো সৰু ডাঙৰ ডিঙৰা সেই ডিঙৰা বাপৰে হুঁচৰি গাবলৈ বৰ ধুনীয়া ধুনীয়া গান শিকি আহিলে আগতেতো নাজানিছিলে গান কি ধুনীয়া ধুনীয়া গান কিন্তু হুঁচৰি গালে যে কিয় আগৰ পৰাই জানো মই শুন গান ৰসগোল্লা নহয় মই মাজতে তুমি হলা লাগিব দেখিলে আহো বুলি নকবা ঐ দেখিলে আহো বুলি নকবা ঐ মঞ্জনী মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চকৰিয়া লৈ পানী তুলি থাকোতে ঐ হাতত চকৰিয়া লৈ পানী তুলি থাকোতে ঐ মাজনী মোৰনো পানী লগা জ্বৰ পালেহি বাই বাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নকৰিব বাই বাই হেপী অ'কে বাই বাই ভাইটি বাই বাই খুৰা যাব অঁ কৈ যাব এজনী চা পাগল এজনী